বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলো ভালে আছে আমাৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব ঠিক আছে তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে মই ডালিম এটা খাব লৈছোঁ ডালিমটো গুচাই ল'লোঁ বোলো ভাত পানী খাই হৈ গ'ল এতিয়া ডালিমটো অকণমান খাওঁ বুলি ভাবিছোঁ যিহেতু মোৰ হিমগ্ল'বিনটো বহুত কমি আছে সেইটো পৰা মানে খাই থকা হৈছে এইবিলাক তো তেজ হোৱা বস্তু খাই থাকিব কৈছে ডাক্তৰে সেইটো পৰা খাই আছোঁ কি হয় আৰু মোৰ এতিয়া ডালিম গুচাই হৈ গ'ল আমাৰ যিহেতু আগতীয়া ধান কৰিছিলে পকিতে তাৰমানে মই যিহেতু দাবই নোৱাৰোঁ এতিয়া আৰু নবৌয়ে দায় তাকে বায়ে অকণমান সহায় কৰি দিওঁ বুলি আহিছে তো লগতে ভাগিনটোও আহিছে সি মোৰ লগতে আছে তাৰমানে ঘৰতে টিভি চাই আছে তাক কেইটামান দিওঁগৈ ডালিম তাৰপিছতে মই কেইটামান খাম আৰু তো বলক তাক দিওঁগৈ সি টিভি চাই আছে মামাই আনিছিলে খাবা না খাই ভাল পোৱা নে নোপোৱা মই না ভিডিঅ' কৰি আছোঁ নহয় তোমাৰ এইখিনি আগতীয়া ধান দাই পেলাই হ'ল সেইটো পৰা দেউতাই আনি থৈছে ডাঙৰি বাৰাণ্ডাতে থোৱা আছে মৰণা মৰা হ'ব তাৰমানে তাক দি থৈ আহিলোঁ ডালিম কেইটামান এতিয়া নিজেও খাই লওঁ তাৰপিছতে লগ পাই আছোঁ তো এতিয়া মানে হেৰি খাই মেলি আজৰি হৈ ল'লোঁ তাৰপিছতে পথাৰলৈ আহিছোঁ ভাবিলোঁ আপোনালোককো পথাৰ অকণমান দেখাই দিওঁ বাৰুখিনি ওলাইছে আৰু কেনেকুৱা আহিছে নিবা আমাৰ পকিলে ধানো নিলে ঘৰলৈ এয়া দেখাইছিলোঁ ডাঙৰখিনি যে সেইখিনি নিলে মাহঁতে দাই থাকোঁতে মই এটা ভিডিঅ' কৰি থৈছিলোঁ সেইটো বাৰু মাজতে লগাই দিম ক্লিপটো অকণমান আপোনালোকক মাহঁতে দাই থাকোঁতে মানে ভিডিঅ' এটা কৰি আনিছিলোঁ সেইদিনাখনি তো সেইটোকে ভিডিঅ'টোত লগাই দিছোঁ মাজতে ছাগলীজনীয়ে পথাৰতে এৰাল দি থোৱা আছে তাকে পানী খুৱাওঁ বুলি আহিলোঁ ইমান ধুনীয়া লাগিছে নহয়নে বাৰু পথাৰৰ দৃশ্যটো এইবিলাক আমাৰ ওচৰৰ মানুহৰ এইবিলাক চবচোন মানুহতকৈ ওখ হৈ গৈছে একদম সমান হৈ গৈছে ওখত এইবোৰ পকাকৈ নাই বাৰু এইখিনি অলপমান পকা নিচিনা হৈছে তো আমাৰ ইয়াত যিহেতু সৰিয়হ খেতি কৰে সেইকাৰণে আগতীয়াকৈ ধান কৰা হয় মানে বেছিভাগ তো সেইটো এইখিনি আমাৰ ধান এইখিনি পাছতীয়া ধান ওলাইছেহে এইখিনি আমাৰ আগতীয়া ধানখিনি দোৱা আপোনালোকক যে ভিডিঅ'টো আমাৰ আগত দেখালোঁ যে সেইখিনি ধান নি পিনে শেষ কৰিলে ইয়াৰ মানুহে সৰিয়হ কৰিবৰ কাৰণে এইবোৰ আগতীয়া ধান দাই পেলাই ট্ৰেক্টৰ হাল বোৱালে এইবিলাক মাজতে নপকিলে সেইটো থৈ গ'ল এইজনী হা পানী ভাগে নিমখ দি নানিলে নাখায় তাৰমানে নিমখ অকণমান দি আনিছোঁ ৰূপা অকণমান খাইছোঁ আৰু নানিতে আলি আছে আৰু আলি পেলাই জেগাও নাই এইখিনি দেখিছেনে এইখিনি আমাৰ বাও ধান হয় এতিয়া পানী চানী খোৱা হৈ গ'ল ঘৰলৈ গৈ আছোঁ বহুত ৰ'দ দিছে একদম এনেকুৱা চোকা ৰ'দ এইবোৰ বাও ধান হয় আপোনালোকে হয়তো কিছুমানে দেখি নাই পোৱা সেইটো পৰা মই দেখাই দিছোঁ নেদেখা বস্তু এটা দেখিবলৈ পাব যদিহে দেখা নাই বাও ধান তো এয়া বাও ধান পকিব হোৱা নাই মানে ওলাইছেহে এইবিলাক দেখিছেনে এইবিলাক হোম লগা বাও এতিয়া আহি ঘৰ পাই গ'লোহি এতিয়া মই এটা পিটিকা বনাবলৈ ল'ম আপোনালোকক দেখাওঁ কি পিটিকা বনাওঁ এয়া মই কাচকলৰ বাকলি অলপ আছিলে কাচকলৰ বাকলিখিনি নিমখ অলপমান দি পিনে বইল কৰিম প্ৰথমতে পিটিকাত দিবৰ কাৰণে আদা লাগিব যিহেতু সেইটো পৰা মই আদা অকণমান খান্দি নিওঁ বুলি আহিলোঁ সৰু সৰু কোমলীয়া হৈ আছে বুঢ়া হোৱাই নাই
পিটিকাৰ কাৰণে যি লাগে মই সকলোখিনি লৈ ল'লোঁ। এতিয়া খুন্দি ল'লোঁ আৰু গোটেইখিনি এতিয়া পিঁয়াজ অকণমান দি পেলাই নিমখ আৰু মিঠাতেল দি পিটিকা কৰি ল'ম। তো এয়া পিটিকা ৰেডি। তো আপোনালোকে যদি খাই নাপায় খাই চাব একবাৰ বনাই। এইখিনি দাদাই লাই মূলা লফা এইবিলাক কিবাকিবি সিঁচি থৈছে ইয়াতে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। তো আৰু কাচকলৰ বাকলি যদি কোনোবাই পিটিকা কৰি খাই নাই পোৱা তেনেহ'লে খাই চাব। চাটনি বনায়ো খাব পাৰে, নিজৰ কথা এইটো। খাবলৈ ধুনীয়া লাগে। আপোনালোকে যদি খাই নাই পোৱা তেনেহ'লে খাই চাব। খাই পোৱা সকলেতো জানেই কেনেকুৱা লাগে। তো আজিলৈ বাই বাই। পুনৰ এটা নতুন ভিডিঅ' লগ পাম। তেতিয়ালৈকে সকলো ভালে থাকক। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।